মেম, জীৱনক লৈ এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। জীৱনৰ মাদকতা মানে কি? জীৱনৰ আন এটা মাদকতা বুলি ক'লে মই প্ৰেম বুলি ক'ম। যদিহে তুমি তোমাৰ জীৱনত প্ৰেমক প্ৰাধান্য দিয়া বা ভাবা যে তোমাৰ জীৱনত প্ৰেম লাগে, তেন্তে তুমি প্ৰেমক অৰ্পণ কৰিব লাগিব। কোনো এটা বস্তু মানুহে জোৰ কৰি পাব নোৱাৰি, তাতে অৰ্পণ কৰিব লাগিব। যেনেকৈ আমি কিছু ব্যক্তিয়ে ভাবে যে সম্পৰ্ক বা সম্বন্ধবোৰ বিনামূল্যে পাওঁ, কিন্তু তুমি যদি লক্ষ্য কৰা, আমি যে উশাহ নিশাহ লওঁ, আমি এটা উশাহ কেতিয়া পাওঁ? যেতিয়া আমি নিশাহ এৰোঁ, হয় নহয়? এটা উশাহৰ সলনি আমি নিশাহ এৰিব লাগিব, তেতিয়াহে পাওঁ। তেনেকৈ সম্পৰ্কবোৰ মধুৰ কৰি ৰাখিব লাগে আৰু সম্পৰ্কবোৰ মৰমেৰে ধৰি ৰাখিব লাগে। আমি প্ৰেমক যদি বিচাৰোঁ, প্ৰেমৰ মাদকতা যদি বিচাৰোঁ, তেন্তে আমি প্ৰেম বা আমাৰ জীৱনটো মধুময় কৰি প্ৰেমেৰে জগাই তুলিব লাগিব। বহুত বহুত ধন্যবাদ মেম। ধন্যবাদ।